Hi friend, good afternoon. কেনেকুৱা খবৰ আপোনালোকৰ জনাব মোক বহুত দিন হ'ল আপোনালোকৰ লগত মই একো ভিডিঅ' শ্বেয়াৰ কৰা নাই আৰু যোনে যোনে মোৰ চেনেলটো প্ৰথম চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ক্লিক কৰি দিব এই মোৰ আৰু ল'ৰাটো যে কি হ'ব এই দেখিছেনে কি বহুত বদমাছ হৈ গৈছে বহুত বদমাছ হৈছে লাগাতকৈ আয়া ইয়াৰ লগত যে মই একো কাম কৰিব নোৱাৰোঁ খাই কোৱা এনে বস্তুটো ধৰক মানুহৰ লগত হৈছে কথা পাতিছে তো তেনেকুৱা নহয় ক'ভিডটো আচলতে বহুত বেয়া পৰিস্থিতি হৈ পৰিছে আপোনালোকৰ বাহিৰতো ক'ভিডটো একদম মানে বেয়া পৰিস্থিতি হৈছে এই দেখিছেনে ইয়াৰ লগত মই কি ভিডিঅ' কৰিম কওকচোন সেইকাৰণে মই একো ভিডিঅ' বনাবই পৰা নাই কিবা কিবি ভাবিছিলোঁ কৰিম বুলি কিন্তু হোৱাই নাই দিয়া দেখিছেনে দেখিছে একো কৰিব নোৱাৰোঁ মই ইয়াৰ লগত তাক মই তাক কি কৰিব দিছোঁ আপোনালোকৰ চলাত কেনেকুৱা আছে চৰকাৰে কিবা সুবিধা দিছেনে নে ক'ৰবাৰ পৰা সাহাৰ্য পাইছে আমি সৰুৰ পৰা পোৱা নাই দেই আমাৰ সাধাৰণ মানুহৰ কাৰণে বহুত টান হৈ পৰিছে কাৰণে লগ ইমান দাম ইয়াতে আধা লিটাৰৰ দাম আপোনালোকে 100 টকাই লৈ আমাৰ কাম কৰি প্ৰায় 300-400 টকা যদি 100 টকা যদি এইবিলাকে দিব লাগে বা 1 কিলো দালি যদি আমি 90 টকা 80 টকা খাব লাগে আমি কেনেকৈ মানে ল'ৰা ছোৱালী ভৱিষ্যত ভাবিম নিজৰ ভৱিষ্যত ভাবিম এনেকৈ ভাত দাইল খাই পিনে মানে জীৱন কটাম তাকে মই ভাবি এনেকুৱা হৈ পৰিছে আচলতে এইটোও হয় যে বেমাৰ মানে কি নহ'লে থাকিব পাৰি লঘনে মানুহ নমৰে চবেই কৰিছে লগতে মানুহ নমৰে ক'ভিড হয় বেমাৰটো হ'লে আৰু এটাৰ হ'লে পৰিয়াল হোৱাৰ সম্ভাৱনা থাকে মই জনাত আমাৰ মানে এটা হৈছে পৰিয়াল বা পৰিয়াল সেই ভাইৰাছটো এফেক্ট হৈছে ল'ৰাবিলাক কি হৈছে দি আছেনে আপোনালোকে আমাৰ চিন্তা মানে সৃষ্টি দিয়া নাই সৃষ্টি দিয়া নাই মানে এওঁ কামেই কৰিব কাম কৰিব কেনেকৈ খোৱাটোৱে অসুবিধা হৈ পৰিছে অলপ টানেই হয় তাকেতো কি কৰিম বুলি ভাবিছে বা চৰকাৰে বা কি ভাবিছে আমি বা কি কৰিম বন্ধুসকল এটা কথা কওঁ এই লকডাউনটো হোৱাৰ পৰাই যিটো ক'ভিডৰ আপোনাৰ পৰিস্থিতি হৈছে কিন্তু ষ্টুডেণ্ট লাইফটো বহুত বেয়া হৈ গৈছে কাৰণ চাব স্কুল বা কলেজত পঢ়াৰ পিছত ল'ৰা ছোৱালী ঘৰত পঢ়িব মন নকৰে তাৰপিছতো যদি 24 ঘণ্টাই ধৰি ল'ৰা ছোৱালী পঢ়ি থাকিব নেকি আৰু বহুত মানে মাইণ্ড চাইন্সবিলাক সিহঁতৰ বেয়া হৈ যায় বা ধৰক সদায় স্কুলত হৈ থাকিলে কলেজত হৈ থাকিলে সদায় যদি সিহঁতে পঢ়ে কাৰণ কৰে সিহঁতে ঘৰত কৰিব পৰা নাই বা ইমান কৰিব নোৱাৰে পঢ়া লাইফটো মানে কেনেকুৱা হৈ পৰিছে কেনেকুৱা তাকে আৰু কিছুমান কথা এনেকুৱা থাকে ন কিছুমান কৰিলে ভাল লাগে কোনো বেয়া কমেণ্ট কৰিবা মনত চেষ্টা নকৰিব যে তাই বহুত অভাৰ দেখাই আছে বা আমিতো জানোৱেই চবেই জানে
ভালকৈ বেছি দিব নোৱাৰিম বা দেখাব নোৱাৰিম। কিন্তু হাই ফেচিলিটিবিলাক ইউটিউবাৰবিলাক মানে কি আজিকালি চবেই ন ভাল ভাল বস্তু চাই ভাল পায়, ভাল খাই ভাল পায়। তো তেনেকুৱা এতিয়া আমাৰ লগততো নাই, এতিয়া মই যেনেকুৱা মইতো তেনেকুৱাই দেখুৱাব লাগিব। আৰু তাকেই ফ্ৰেণ্ড, আজি আৰু বেছি কথা কৈ পিনে আপোনালোকক ব'ৰ নকৰোঁ। প্লিজ মোৰ মন্তব্যখিনি কোনো যেন বেয়াকৈ নাভাবে বা বেয়াকৈ নলয়, তাকে মই ৰিকুৱেষ্ট কৰিছোঁ। মোৰ একদম মানে বেয়া ইণ্টেনশ্যন একো নাই, মোক কাকো শিকাব যোৱা নাই। মই জাষ্ট মোৰ মনৰ কথাবিলাক খুলি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু যোনে মোৰ এই চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মই ভাবি আছোঁ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত আনিম, মই কৰি আছোঁ। তো ঠিক আছে বাৰু, আজিলৈকে বাই বাই। মোৰ যে ল'ৰাটো হোৱাৰ পৰা দেখিছেনে চুলিখিনি কেনেকৈ সৰি গৈছে, কি দিম বাৰু জনাবচোন আপোনালোকে, মোৰ চুলিখিনি কেনেকৈ ঠিক কৰোঁ। মোৰ চুলিখিনি কেনেকুৱা হৈ গৈছে দেখিছেনে, আগতে নাছিল তেনেকুৱা, বাবু হোৱাৰ পৰা তেনেকুৱা হ'ল। চুলিখিনি মানে সৰিছেতো, সৰাৰ পিছত মানে এতিয়া আৰু নতুনকৈ চুলিখিনি গজোৱাৰ কাৰণে তেনেকুৱা হৈছে। ইমান মানে অশান্তি পাওঁ মই, চুলিখিনি এতিয়া ধুলেও মানে এনেকৈ বতাহত উৰি থাকে। এতিয়া বাৰু ফেনখন চলি আছে, তো ফেনৰ বতাহতো উৰি আছে। ইয়াক দেখিছেনে ইমান উৎপাত কৰা হৈছে নহয়। বাবা ক'ত হা, আমাৰ জিয়ান্সটো ক'ত? ই দেখিছেনে গোটেই বিচনাখনৰ এই তাৰ পৰা বাস্কেটটো লৈ আহি দেখিছে এইবিলাক। মোৰ এতিয়া এইবোৰ কাম কৰোঁতে যাব, বাহিৰৰ কাম কেতিয়া কৰিম আৰু গমেই পোৱা নাই। ফ্ৰেণ্ডসকল, আপোনালোকৰ এতিয়া ঘৰত বহি বহি লাগিছেনে যে কিবা ইনকাম কৰিব পৰা হ'লে, ক'ৰবাৰ পৰা পইচা পাব হ'লে। কিন্তু মোবাইলত যে এপছবিলাক দি থাকে, মইতো আজিলৈকে এক টকাও মানে পোৱা নাই। এনে আপোনালোকে যদি বিশ্বাস কৰে, মই মানে কি মোবাইলত এনেকৈ গেম বিচাৰোঁ, কিবা কিবি এপছ দেখাইতো, তাতে পইচা ইনভেষ্ট কৰিব লাগে, পইচা পায়। বহুত চেষ্টা কৰিলোঁ, আজিলৈ মই এক টকাও পোৱা নাই। এইবোৰ চাগে চব ফেক নিউজে হয় নেকি, ক'ব নোৱাৰোঁ আৰু। কিন্তু এনেকুৱা লাগে ন, কি কৰোঁ ক'ৰবাত মানে কি ঘৰুৱা আপোনাৰ ধৰক বিজনেছ কিবা বনাওঁ, কিবা বনাই পিনে বেচোঁ। এটা ভাল কথা, মই এতিয়া ঘৰতে মাস্ক বিক্ৰী কৰি আছোঁ, নিজে হাতেৰে চিলাই কাৰোবাক লাগিলে জনাব দেই বন্ধুসকল। এড্ৰেছটো দি দিব, মই আপোনালোকক ইয়াৰ লগত মই ভিডিঅ' নকৰোঁ দেই, মই নোৱাৰোঁ আৰু ভিডিঅ'। অ'কে ফ্ৰেণ্ড, বাই বাই। মই কালিলৈ ভিডিঅ' কৰিম আৰু আজিলৈ সামৰিছোঁ। টেক কেয়াৰ।